আজি আপোনালোকৰ সন্মুখত পাৰ্ট 3 লেসন 2 দ্য সাউন্ড অফ মিউজিক প্যাৰাগ্ৰাফ ওয়াইজ পাৰ্ট 1 পাৰ্ট 2 আগতে আলোচনা কৰা হৈছে। আজি এই ভিডিঅ'টোত পাৰ্ট 3 ৰ বিষয়ে আলোচনা কৰা হ'ব। আপোনালোকে যদি আগৰ ভিডিঅ'ত পাৰ্ট 2 আৰু পাৰ্ট 1 চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ ডেসক্ৰিপচনৰ লিংকটো দি দিয়া হ'ব, তাতে গৈ আপোনালোকে এই পাৰ্ট 2 আৰু পাৰ্ট 3 চাব পাৰিব। পাৰ্ট 3 আৰম্ভ কৰি ইভেলিন ৱাজ নট গোয়িং টু গিভ আপ। এই সেন্টেন্সটোত আন শব্দ বাট মানে কিন্তু, এতিয়া ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল কিন্তু এভেলিনে হাৰ মানিবলৈ যোৱা নাছিল। शी was determined to lead a normal life and pursue her interest in music। এই বাক্যটোত কিছুমান টান শব্দ দিয়া আছে, সেইটো আপোনালোকে লিখি ল'ব পাৰে। যদি আপোনালোকে ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকে এটা বহি আৰু কলম লৈ এই টান শব্দবিলাক বহিত লিখি ল'ব পাৰে। ডিটাৰমাইণ্ড ইয়াৰ শব্দৰ অৰ্থ হ'ল নিৰ্ধাৰিত, লিড মানে নেতৃত্ব, নৰ্মেল মানে সাধাৰণ, পাৰ্চিউ মানে অনুসৰণ কৰা, ইণ্টাৰেষ্ট মানে আগ্ৰহ। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল তাই স্বাভাৱিক জীৱন যাপন কৰিবলৈ আৰু সংগীতৰ প্ৰতি তাইৰ আগ্ৰহ অনুসৰণ কৰিবলৈ সংকল্পবদ্ধ আছিল। সম্পূৰ্ণ অৰ্থটো এইটো। আমি নৰ্মেল সাধাৰণো ক'ব পাৰোঁ, স্বাভাৱিকো ক'ব পাৰোঁ। ওৱান ডে she noticed a girl playing a xylophone and decided that she wanted to play it too। এই বাক্যটোত টান শব্দ decided মানে সিদ্ধান্ত লোৱা, wanted মানে বিচৰা। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল এদিন তাই এজনী ছোৱালীক জাইলোফোন খেলি থকা দেখিছিল, সিদ্ধান্ত লৈছিল যে তাইও এইটো খেলিব বিচাৰে। ইয়াৰ সম্পূৰ্ণ অৰ্থটো এইটো। of the teachers discouraged her but percussionist Ron Forbes spotted her potential। ইয়াতে টান শব্দ হ'ল potential মানে সম্ভাৱনা, spotted মানে দাগ লগা, percussionist মানে তবলা বজোৱা বা ড্ৰাম বজোৱা ইত্যাদি বজোৱা বুজাইছে। discouraged মানে নিৰুৎসাহিত কৰা। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল যে বেছিভাগ শিক্ষকে তাইক নিৰুৎসাহিত কৰিছিল, কিন্তু পাৰ্কাচনিষ্ট ৰন ফৰবেজে তাইৰ সম্ভাৱনা দেখিছিল। ই বিগেন বাই টিউনিং টু লাৰ্জ ড্ৰামছ ডিফাৰেণ্ট নোটছ। ডিফাৰেণ্ট মানে ইয়াতে বিভিন্ন, নোটছ মানে টোকা। দুটা ডাঙৰ ড্ৰাম বিভিন্ন টোকা টিউন কৰি আৰম্ভ কৰিছিল। ডোণ্ট লিচেন থ্ৰু ইউৰ ইয়াৰ্ছ হি উড সে, ট্ৰাই টু চেঞ্জ ইট সাম আদাৰ ৱে চেজ ইভেলিন। আপোনাৰ কাণৰ মাজেৰে নুশুনিবি, যে কাণৰ মাজেৰে নুশুনিবি, তেওঁ ক'ব ইয়াক আন কোনো ধৰণৰ অনুভৱ কৰিবলৈ চেষ্টা কৰক, ইভেলিনে কয়। ছাডেনলি আই ৰিয়েলাইজড আই কুড ফিল দ্য হায়াৰ ড্ৰাম ফ্ৰম দ্য ৱেষ্ট আপ এণ্ড দ্য লৱাৰ ওৱান ফ্ৰম দ্য ৱেষ্ট ডাউন। ছাডেনলি মানে হঠাতে, ৰিয়েলাইজড মানে উপলব্ধি কৰা বা অনুভৱ কৰা, ৱেষ্ট আপ মানে কঁকালৰ ওপৰলৈ, ৱেষ্ট ডাউন মানে কঁকালৰ তললৈ। সম্পূৰ্ণ অৰ্থটো হ'ল হঠাতে মই অনুভৱ কৰিলোঁ যে মই কঁকালৰ পৰা ওপৰলৈ আৰু তলৰ ড্ৰামটো কঁকালৰ পৰা তললৈ অনুভৱ কৰিব পাৰোঁ। ফৰবেজ ৰিপিটেড দ্য এক্সাৰচাইজ এণ্ড ইভেলিন ডিস্কভাৰ্ড that she could sense certain notes in different parts of her body। ইয়াতে টান শব্দটো হ'ল ৰিপিটেড পুনৰাবৃত্তি, এক্সাৰচাইজ মানে ব্যায়াম, আৰু ডিস্কভাৰ্ড মানে আৱিষ্কাৰ। সম্পূৰ্ণ অৰ্থটো হ'ল ফৰবেজে ব্যায়ামটো পুনৰাবৃত্তি কৰিছিল আৰু সোনকালেই ইভেলিনে আৱিষ্কাৰ কৰিছিল যে তাই তাইৰ শৰীৰৰ বিভিন্ন অংশত কিছুমান টোকা অনুভৱ কৰিব পাৰে। I had learned to open my mind and body to sounds and vibration। মই মোৰ মন আৰু শৰীৰক শব্দ আৰু কম্পনৰ বাবে মুকলি কৰিবলৈ শিকিছিলোঁ। ৰেষ্ট ৱাজ sheer determination and hard work। বাকীখিনি সম্পূৰ্ণ কল্প আৰু কঠোৰ পৰিশ্ৰম। হাৰ্ড ৱৰ্ক মানে কঠোৰ পৰিশ্ৰম, ডিটাৰমিনেশ্যন মানে সংকল্প। এই ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰিব, আৰু যদি আপুনি এই চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।